তো হেল্ল' গাইজ ৱেলকাম বেক মাই নিউজ চেনেল মানে নতুনকৈ এটা চেনেল খুলিছোঁ ছাপোৰ্ট কৰিব। আজি আমি যাম বিকাশ দাক চাবলৈ। সকলোৱে গমে পায় বিকাশ দাক আই লাভ ট্ৰেভেল এণ্ড ফুড। তো চাপাগুৰিত আহিব, আমি গৈ আছোঁ। তো ভিডিঅ'টো চাই থাকক। তো গাইজ এতিয়া মানে একদম পূৰা বৰষুণ পৰি আছে, কিন্তু বিকাশ দা আহিব যেতিয়া বৰষুণ চৰষুণ ফালি হ'লেও যাব লাগিব আৰু। তো গাইছ এতিয়া মানে আমি গাড়ীখনক অকণমান আহাৰ খুৱাম, মানে তেল ভৰাব লাগিব না, সেইকাৰণে। তো এতিয়া তেলটো লাহেকৈ ভৰাই লওঁ। তো গাইছ এতিয়া মানে আপোনালোকক লগ পাম ডাইৰেক্ট চাপাগুৰি। এতিয়া ফাইনেলি চাপাগুৰি আহি পালোঁ। চাপাগুৰিত আছোঁ আৰু মানে বিকাশ দাৰ টিম আছে ইয়াতে, এইবিলাক চাব পাৰে। তো এতিয়া যাম। তো গাইছ এতিয়া আমি সোনা হোটেল আহি পালোঁ। সোনা হোটেল ইয়াতে মানে আহিব। তো গাইছ মানে একদম বিকাশ দা অহাৰ মানে কথাটো, সেইকাৰণে মানে পুৰা একদম ড্ৰোন চন লৈ আহিছে সকলোৱে, কেমেৰা ড্ৰোন। তো গাইছ এতিয়া মানে এতিয়ালৈকে মানে বিকাশ দা আহিব নাই। তো আমি মানে ৰখি ৰখি একদম ভাগৰি পৰিছোঁ। তো সকলোৱে মানে ইয়াতে আহিছে আৰু মানে একদম সকলোৱে মানে হেপ্পী আৰু মানে বিকাশ দা আহিব যিহেতু, সেইকাৰণে। তো তো গাইছ এতিয়া ফাইনেলি আমাৰ বিকাশ দা আহি পালে, আৰু আপোনালোকে মানুহ চাওক কিমান মানুহ হৈছে।
আৰু ফাইনেলি আজি ৰাইড আমি সমাপ্ত কৰিলোঁ ইয়াতে বঙাইগাঁও মনা হোটেলত আজি আমি ইয়াতে থাকিম আৰু কালি আমাৰ ফাইনেল ৰাইড আমি নলবাৰীত গৈ পেলাই শেষ কৰিম আৰু লগতে বঙাইগাঁৱত ইমান বেছি মৰম ভাল পাওঁ এতিয়াও বঙাইগাঁৱত ইমান বেছি মৰম ভাল পাওঁ আৰু এবাৰ আপোনালোকে বঙাইগাঁও মৰমৰ বিকাশ চেত্ৰীৰ মতামত দাঙি ধৰিব লগতে বিকাশ চেত্ৰীৰ লগত তেওঁৰ টিমটো আছে গুৰুংদা আছে জচিনে গুৰুংদা আছে আমাৰ বহুত কেইজন আছে মাত্ৰ অপেক্ষা অকণমান সময় এখনি প্ৰদান কৰিব জনাব কৌশিকে আৰু অৰূপ গুৱাহাটীৰ পৰা আহি পাইছেহি আৰু যদি অৰূপ নাথাকিলে হয় হয়তো এই অনুষ্ঠানটো আধৰুৱা হ'ল হয় কাৰণ অৰূপ আৰু আন এজন আছে মই চিনাকি কৰাই দি আছো সেয়া হৈছে মুন আমি সকলোৱে মুন বুলি জানো বজালে মুন তেওঁৰ সম্পূৰ্ণ লক্ষ্যচাম মালাকাৰ মুনক এখনি ফুলাম গামোচাৰে সম্ভাষণ জনাব পুনৰ প্ৰীতমে অকণমান পিছুৱাই যাওক অকণমান পিছুৱাই গ'লে ভাৱিত হ'ব আমাৰ বঙাইগাঁৱৰ আন এজন জনপ্ৰিয় ইউটিউবাৰ যিজনে হয়তো বহুত প্ৰতিভাৰ বিকাশ কৰিছে বহুত এখন মঞ্চ দিছে আমাৰ সকলোৰে মৰমৰ ভাস্কৰ চৌধুৰী আমি সকলোৱে জানো জান ভাস্কৰ বুলি এয়া আৰু ভাস্কৰক এখন অসুৰাম গামোচা সম্ভাষণ জনাব মুনে আৰু আমাৰ চবৰে মৰমৰ আমাৰ হেমন্ত মেধি ইমান টাইমে তাৰমানে চিঞৰি একদম গল খালি গৈছে গতিকে হেমন্ত মেধিক কাৰেং চেনেলৰ স্বত্বাধিকাৰী হেমন্ত মেধিক এখন ফুলাম গাঁৱৰে সম্বৰ্ধনা জনাব আমাৰ কৌশিকে আহি এই অনুষ্ঠানত ৰখাৰ বাবে আমি নথৈ আনন্দিত হৈছো আপোনাৰ আই লাভ ট্ৰেভেল এণ্ড ফুড চেনেলটোৱে অতি সোনকালে 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ কৰিব বুলি আশা কৰিছো অনাগত দিনত আপুনি ইউটিউবৰ জৰিয়তে আমাৰ অসমখনক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব বুলি আশা কৰিলো আপোনাৰ চানিকি অনাগত দিনত সমাজৰ বাবে এক দৃষ্টান্ত হৈ ৰক তাৰে কামনাৰে বঙাইগাঁও ইউটিউবাৰ টিম প্ৰাইছো আৰু এতিয়া আমি আগবাঢ়ি আমি এতিয়া আগবাঢ়িম আমি
প্ৰথমতে আমি সম্পাদনাটো দি লওঁ এটা আমাৰ অনুষ্ঠান আগবাঢ়ি যাওঁ গৰুংদাক বিচাৰিছোঁ গৰুংদা আছে আয়োগ আহিছে প্ৰথমতে আমাৰ আৰু যেতিয়া সন্ধ্যা হৈছে যিহেতু সেইকাৰণে কেমেৰাৰ কোৱালিটি মানে অলপমান বেয়া হ'ব পাৰে তাৰ বাবে মাফ কৰি দিব তো গাইছ ইয়াতে ফাইনেলি আমি নয়ন দাক লগ পালোঁ আৰু নয়ন দা ভাই আপোনাৰ বঢ়িয়া বঢ়িয়া ভাল না ভাল না একদম মজা দিয়া দিয়া ভাই অনুভৱ কেনেকুৱা ভাল 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 বঢ়িয়া অনুভৱ দাদা আহিছে বিকাশ যাওঁ ৰ বিকাশৰ লগত যাওঁ অলপ থাকোঁ ঠিক আছে আহিম দিয়া এতিয়া তলত ঠিক আছে আটাতে হৈছে সদায় মনত থাকিব আমাৰ আই লাভ ট্ৰেভেল এণ্ড ফুড স্বত্বাধিকাৰী বিকাশ চেত্ৰী আৰু সমীৰ সভা এটা ভাল কথা কি তেওঁ 100কে বিশেষ জনতা তালি দিয়ক আৰু ব্লগ হ'বলৈ গৈ আছে আৰু এটা তালি আৰু আপোনালোকৰ মৰমৰ নয়ন 200কে হ'বলৈ গৈছে তালি আৰু নাই মইতো তুমি তালৈকে গৈ আছো আৰু মোকতো আপোনালোকে মৰম দিয়ে নহ'লে আপোনালোকৰ মৰম পাম বুলিতো ইয়াত আহিছো মই বেছি দেৰি নকৰোঁ বহুত টাইম হৈ গ'ল এতিয়া মই মাইক্ৰফোনটো আগবাঢ়িছো মোৰ মৰমৰ ভাইটি বিকাশক মেইন 1 মিলিয়ন কোন প্ৰথমত আমি ডাইলগ দিম বঙাইগাঁও তোমাৰ ডাইলগ কি আমি প্ৰথমতে সেইটোৱে আৰম্ভ কৰিম চবে একেলগে অলপ জোৰত জোচত বেছি মানে সবে রেডি রেডি সবে 3 2 1 দাদি 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 সুন্দৰ যেতিয়া বঙাইগাঁৱত আহোঁ বহুত বেছি মৰম ভাল পাওঁ আপোনালোকে মই গাড়ী লৈ গমে পাই ইয়াৰ পৰাই মই লৈছিলোঁ তেতিয়া বহুতে আহি কিনে ইমান বেছি মৰম ভাল পোৱা দিছিলে বঙাইগাঁৱত যেতিয়া আহোঁ ইমান বেছি আপোনালোকৰ মৰম ভাল পাওঁ তাৰমানে মোৰ বহুত বেছি ভাল লাগে ইয়াতে আহি পেলাই কিবা এটা নিজৰ নিজৰ ফিল লাগে ইয়াতে আহি বঙাইগাঁৱত আৰু বঙাইগাঁৱত চাব লগা ঠাই বহুত বেছি আছে বঙাইগাঁওখন এক্সপ্ল'ৰ কৰিবলৈ বহুত ঠাই আছে আমি অহাকালি আজিতো আমাৰ দিনটো এনেকৈ গ'ল আমি যিহেতু অল আছাম ৰাইড কৰি আছোঁ আমি অকল ৰাইড কৰি থকা আমি বিভিন্ন ঠাইৰ ইউনিক ইউনিক বস্তু কিছুমান আমি এক্সপ্ল'ৰ কৰি আছোঁ আনচিন কিছুমান বস্তু আমি এক্সপ্ল'ৰ কৰি আছোঁ সেনেকৈ আমি কালি বঙাইগাঁও আমি ফুৰিম বঙাইগাঁওখন এক্সপ্ল'ৰ কৰিবলৈ চেষ্টা কৰিম বঙাইগাঁওখন যেন আৰু টুৰিষ্ট আহক আৰু ফুৰক এই ঠাইখন যেন আৰু আগলৈ যাওক সেইটো মই বিচাৰিম মই যিমান পাৰোঁ মোৰ ভিডিঅ'ৰ মাধ্যমেৰে এই ঠাইখন মই আৰু ভালকৈ দেখাবলৈ চেষ্টা কৰিম আৰু আপোনালোকক ইমান বেছি ইয়াতে আহি মৰম ভাল পোৱা দিয়াৰ বাবে মই বহুত বহুত বেছি ধন্যবাদ জনাইছোঁ লাষ্টত আকৌ এবাৰ সকলোৱে মিলি দাদিয়ে তো গাইছ এতিয়া আমি ঘৰত আহি পালোঁ ফাইনেলি তো আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব তো বাই বাই